সেইদিনা ৰাতি আছিলে লেট্ৰিন কৰিবলৈ যাওঁ বুলি বাহিৰলে প্ৰায় 2টামান বজাত আৰু কি বুলি কয় উঠাত মই মানে নেযাওঁ বুলি গম পাইছিলে ছোৱালীজনী দেহাটো ঠিক নাছিলে নেযাওঁ বুলি গমো পাইছিলে চাগে সেইকাৰণে মোক মৌচুমক উঠাই দিবলৈ ক'লে মৌচুম মানে কোন মৌচুম মোৰ হাজবেণ্ডে উঠাই দিবলৈ ক'লে তেওঁ উঠাই দিলো মই আৰু উঠাই দিয়াৰ লগে লগে তেওঁ গুচি গ'ল মোৰ টোপনিৰ পৰা জাগিলো আৰু বহু সময় সিহঁতি নাই অহা মোৰ সন্দেহ জাগিলে মই কি কৰিছে চাওঁ বুলি কৈ পিনি টৰ্চটো লৈ পিনি গলো হাততে কটাৰী এখন লৈ পিনে গৈ পিনি মৌচম বুলি মোৰ মানুহজনকে আৰু মাকে মই মাতিছো এনেকে কৈ টৰ্চটো ঘূৰাই পিনি মাৰি দিছো মোৰ কাষতে সিহঁত দুজনক মই দেখি পাইছো বেয়া অৱস্থাত সিহঁত দুইজনে মানে বেয়া অৱস্থাত শুই থকা দেখিছো মানে আৰু মোৰ ওচৰলে মোৰ মানুহজন চৰি গৈ পিনি আহিছেগে ক'ত বাগানতে দুইজনে মানে বেয়া অৱস্থাত মই দেখি পাইছো আকৌ ভিতৰলৈ আহি পিনে মোৰ বেহুচ সেইখিনিতে পৰি যাব লওঁতে মোক ভিতৰলৈ আনিছে ভিতৰলৈ আনি পিনে মোৰ চিঞৰি দিবলৈ লওঁতে মুখখনত মোৰ মানুহজনে তেনেকে টিপা দিছে কৈছে তই নিচিঞৰিবি মায়ে মোক হাতখন তাকে পাক মাৰি ধৰিছে